प्रमोद बड़ो डांगरे कोनটো काम राइजर माने निजर माने पकेटर पैसा दे करिसे प्रमोद बड़ोए देखुवाई दियक एखन दलং बनोৱা देखुवाई दियक আজি 9 মহিয়া তেখেতৰ सरकार হৈছে মই এটা দলং 15 মিটাৰ বা 20 মিটাৰ 30 মিটাৰ দলং মই বনোৱা দেখা নাই আজিলৈ 9 মহিয়াত এটা মেডিকেল বনোৱা মই দেখা নাই আজি দিনটোত স্কুল ঘৰ বনোৱা মই দেখা নাই বানবান্ধা মই দেখা নাই আর কি কথা কৈছে আজি সিদিনা মোক কৈছে মই বোলে টকাৰ পাহাৰ বনাইছে আরে তেখেতে চাব পাৰে নমিনেশ্যন ফাইল দিয়াত মোৰ কিমান সম্পত্তি আছে গোটেই মোৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলবিলাক মই সাবমিট কৰিছোঁ যিমান আছে ৰিয়েলকৈ মই সাবমিট কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা সময়ত এফচুৰ সভাপতি আছিল তেখেতে ইউপিপিএল মানে সভাপতি হয় যোৱা মানে বিটিসি নিৰ্বাচনত তেখেতে প্ৰতিনিধিত্ব কৰিছিল আৰু তেতিয়া তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল মানে বা যেটো জমা দিব লাগে মানে ইলেকশন মানে কমিশনাৰ মানে ৰিটাৰ্নিং অফিচাৰ তাতে তেখেতৰ যেটো সম্পত্তি 7 কোটি প্লাস আছে বানেশ্বৰ বসুমতাৰীৰ পৰা লৈ বিভিন্ন আজি উপেন্দ্ৰনাথ ব্ৰহ্ম হওক চাঞ্চুমা খুংগুৰ বসুমতাৰী হওক দীপক বসুমতাৰী হওক এনেকৈ কোনোবা ইউজি ব্ৰহ্মই হওক কোনোবা ৰণগৰা নাৰ্জাৰী হওক তেখেতসকলেও মানে এফচুৰ সভাপতি হৈ আহিছিল কিন্তু তেখেতসকলৰ পাহাৰ নাছিল টকাৰ পাহাৰ নাছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এফচুৰ সভাপতি হৈ থাকাত কেনেকৈ 7 কোটি টকাৰ মালিক হয় ই যদি কাৰাপচন কৰা নাই এই ৰাইজৰ যদি পইচা খোৱা নাই 7 কোটি টকা তেখেতে না চাকৰি কৰে না তেখেতে মানে বিজনেছ কৰে না তেখেতে খেতি কৰে না তেখেতৰ পৰিবাৰে চাকৰি কৰে না খেতি কৰে না বিজনেছ কৰে তেখেতে যে আজি তেখেতৰতো সম্পত্তি প্ৰত্যেক সম্পত্তিটো এনেকুৱা মানে হেৰি নাছিল তেখেতৰ যেটো ঘৰ এটো দেখা পালে আমি বুজা যায় প্ৰমোদ বড়ো যেটো মানে নিজৰ মানে ঘৰ প্ৰত্যেক সম্পত্তি এনেকৈ পাহাৰীয়া মানে টকা নাছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া এফচুৰ মানে প্ৰেসিডেন্ট হৈ থকা সময়ত বহুত টাকা তেখেতে কাৰাপচন কৰিছে ৰাইজৰ টকা তুলি যিবিলাক আন্দোলনৰ নামত মানে তেখেতসকলে মানে আন্দোলনত যিবিলাক যোৱা নাই দুখীয়া বড়ো ৰাইজৰ পৰা তেখেতসকলে ফাইন লৈছিল আন্দোলনত পাৰ্টিসিপেট নকৰাৰ কাৰণে তেখেতে কৈছিল বড়ো ৰাইজক প্ৰতিশ্ৰুতি দিছিল যেতিয়ালৈ সেপাৰেট ষ্টেট বদলে নাপায় তেতিয়ালৈ তেখেতে আন্দোলন কৰি থাকিব বিটিসিৰ কোনোবা চিফ কোনোবা ইএম এমচিএলএ এমএলএ এমপি হোৱাৰ কাৰণে কোনো সপোন নাই বুলি কৈছিল এইবিলাক মিছলীয়া গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছোঁ তেখেতে মিছলীয়া তেখেতৰ মোৰ যদি ফাইল আপোনালোকে চাই 3 crore সামথিং মই ইনকাম টেক্স ৰিটাৰ্ণ ফাইলবিলাক গোটেইখিনি মই সাবমিট কৰিছোঁ তেখেতৰ মানে 7 কোটি পাহাৰটো কাৰ 3 কোটিটো পাহাৰ হয় না 7 কোটিটো পাহাৰ হয় হাগ্ৰামা মহিলাৰী বোলে 70 বছৰ একো উন্নয়ন কৰিব পৰা নাই যদি হাগ্ৰামা মহিলাৰী উন্নয়ন কৰা নাই আজি তেখেতে সাইৰেন বজাই বজাই যিবিলাক কোকৰাঝাৰ উদালগুৰি যায় বিটিসি অঞ্চলত ঘূৰে সাইৰেন বজাবলৈ সেই পাকা ৰাস্তা কোনে বনাইছে হাগ্ৰামাই বনোৱা মানে ৰাস্তাত তেখেতে সাইৰেন বজাই আছে তেখেতৰ পত্নীও সাইৰেন বজায় এনেকুৱা অৱস্থা আজি গতিকে আজি দুৰ্ভাগ্যজনক প্ৰমোদ বড়ো ডাঙৰীয়া আজি নিজৰ পৰিবাৰক মানে সাইৰেন বজাব দিয়াতে এইটো লজ্জাজনক গতিকে আজি আমি দেখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰ আজি সাইৰেন নবজায় মই দেখা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া মানে বিটিসি চিফ আছিল তেখেতে 17 বছৰে চিফ হৈ আছিল সেই সময়ত আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মানে পত্নীয়ে কোনো দিন সাইৰেন বজোৱা নাই আমিতো সাইৰেন বজাই পোৱা নাই গাঁও অঞ্চলত বজোৱাই নাই মই বাহিৰটা চাৰিআলিৰ পৰা ইপিনে সোমাই আহিলে লাইটো নাথাকে সাইৰেনো নবজাই লাজ পাইছিলোঁ কিন্তু আজি গাঁওবিলাকত কাণ ঘোলা কৰি দিছে ইফালেও সাইৰেন এইফালে সাইৰেন আমি ভাবিছোঁ এম্বুলেন্স আহিছে নেকি ৰাইজে ভাবিছে এম্বুলেন্স আহিছে নেকি নাই এম্বুলেন্স নহয় একদম প্ৰমোদ ব্ৰিগেডৰ যেটো দাদাগিৰি এই ধৰণে দপদপনি দাদাগিৰি